নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক প্ৰতিভা ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ সৈতে কথা পাতিম আচলতে ভোট জলকীয়া গছৰ বেমাৰসমূহৰ ওপৰত, যে ভোট জলকীয়া গছৰ কি বেমাৰ হ'ব পাৰে আৰু বেমাৰ হ'লে প্ৰতিকাৰ আচলতে কেনেকৈ কৰিব পাৰে। দেৰি নকৰোঁ, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম এটা বেমাৰ আচলতে ভোট জলকীয়াবোৰৰ পাতবোৰ আপোনালোকে মোৰ ভিডিঅ'ত দেখাই পাইছে, পাক খাই যায় বা এনেকুৱা পাতবোৰ খুতুৰা পৰি যায় আৰু তেতিয়া আচলতে জলকীয়াজোপা লাহে লাহে মৃতপ্ৰায় অৱস্থালৈ গতি কৰে। আৰু মোৰ এই জলকীয়া প্ৰায়খিনি জলকীয়াতে আচলতে এই খুতুৰা বেমাৰটো লাগি গৈছিলে আৰু মই মেডিচিন ইউজ কৰিলোঁ আৰু এতিয়া দেখিছে নতুন পাত ইয়াত ওলাই গৈছে। আপোনালোকে ভালকৈ লক্ষ্য কৰিলে দেখিব ইয়াতে নতুন পাত খুব ধুনীয়াকৈ এতিয়া নতুনকৈ ওলাই গৈছে। আৰু ইতিমধ্যে মোৰ প্ৰত্যেক এজোপা জলকীয়া মৃত্যুবৰণ নকৰিলে, প্ৰত্যেকজোপা জলকীয়াই নতুনকৈ পাত ওলাইছে। ইয়াত দেখিছে আপোনালোকে নতুনকৈ পাত ওলাইছে আৰু প্ৰত্যেকজোপা জলকীয়াই আগৰ পাতবোৰ সৰি নতুনকৈ পাত ওলাই খুব ধুনীয়াকৈ আকৌ ঠন ধৰিছে। আৰু মই কি কৰিলোঁ, এই সকলোখিনি দৰৱৰ কথা আপোনালোকক মই জনাম। আৰু কেইটামান বেমাৰ আছে, সেইকেইটা বেমাৰৰ কথা মই প্ৰথমতে আলোচনা কৰি লওঁ আৰু আপোনালোকক শেষত মই প্ৰত্যেকটো বেমাৰৰে ঔষধ আপোনালোকক মই ক'ম। আপোনালোকে মোবাইলৰ স্ক্ৰীণত হয়তো দেখিছে এনেকুৱা বগা বগা আচলতে পোক হয়। এইবোৰ সৰু সৰু একদম সৰু সৰুকৈ পাতৰ তলত আৰু বা কোঁহপাতৰ একদম মাজত আচলতে এই পোকবোৰে বসবাস কৰে নতুনকৈ আচলতে। আৰু এই পোকবোৰ যেতিয়া আপোনালোকে আৰম্ভ হয়, যদি তেতিয়া আপোনালোকে সেই দৰৱবোৰ স্প্ৰে নকৰে, তেতিয়া আপোনাৰ গছজোপা মৃত্যুবৰণ কৰাৰ খুব বেছি চান্স থাকে। আৰু ভোট জলকীয়া পুলিবোৰ যেতিয়া নতুনকৈ ৰোৱা হয়, ৰোৱাৰ পৰা যেতিয়া ঠন ধৰে, তেতিয়া আচলতে এই পোকবোৰে আক্ৰমণ বেছিকৈ কৰে, কাৰণ কোমল কোমল পাতবোৰ নতুনকৈ তেতিয়া ওলায় আৰু গছজোপা আচলতে পাতবোৰ খাবলৈ তেতিয়া তাহাঁতৰ খুব সহজ হয়। আৰু এবিধ পোক আছে, সেইবিধ আচলতে সেউজীয়া, আপোনালোকে স্ক্ৰীণত দেখা পাইছে। আৰু এই সেউজীয়া এইবিধ পোকো আচলতে ভোট জলকীয়া গছত হোৱা দেখা পোৱা যায়। আৰু এই পোকবোৰ যেতিয়াই হয় আচলতে গছজোপাত 2-3 দিনৰ ভিতৰতে ইহঁতে মাৰি পেলায়। আৰু তেতিয়া কিন্তু আপোনালোকে এই পোকবোৰ যদি লক্ষ্য কৰে গছজোপা, তেতিয়া আপোনালোকে স্প্ৰে কৰিবই কৰিব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাওক, তেতিয়ালৈকে মই আপোনালোকক গোটেই মেডিচিনখিনি মই আপোনালোকক ভিডিঅ'টোত কৈ দিম। আৰু এবিধ বেমাৰ আছে, সেই বেমাৰবিধ আচলতে ভোট জলকীয়াবোৰ যেতিয়া আপোনালোকৰ লাগিব, সেইবোৰ সৰি যাব। আপোনালোকে যেতিয়া পিটিকি চাব, সেইবোৰ পানী টাইপ হৈ যাব জলকীয়াবোৰ, আৰু সেই বেমাৰটো আচলতে দেখা দিয়ে। আৰু সেই বেমাৰটোৰ প্ৰতিকাৰ আচলতে খুব সহজ। এবিধ দৰৱ আছে, সেই মেডিচিনটো আপোনালোকে এবাৰ বা দুবাৰ স্প্ৰে কৰাৰ পাছতেই সেই ৰোগটো প্ৰতিকাৰ হৈ যাব। কিন্তু এই পোকৰ প্ৰতিকাৰসমূহ আপোনালোকে প্ৰায় এসপ্তাহৰ বা 10 দিনৰ মূৰে হয়তো কৰি থাকিব লগা হ'ব পাৰে, বা যদি পোকখিনি নমৰে আপোনালোকে 2-3 দিনৰ মূৰে স্প্ৰে কৰিব লগা হ'ব পাৰে। আৰু যদি আপোনালোকৰ এই পাত খুতুৰ পৰা বেমাৰটোৱে দেখা দিছে, তেতিয়াহ'লেও আপোনালোকে টেনশ্যন নল'ব। মই যিটো মেডিচিন ক'ম, সেই মেডিচিনটো স্প্ৰে কৰাৰ 10 পৰা 12 বা 15 দিনৰ ভিতৰত আপোনালোকে তাৰ ফল দেখিবলৈ পাব। আৰু ময়ো আচলতে চিন্তাত পৰিছিলোঁ এই বেমাৰটো অহাৰ পাছত। আৰু আচলতে তেতিয়ালৈকে মই যেতিয়া মেডিচিনটো স্প্ৰে কৰিছিলোঁ, ইয়াৰ আগত যেতিয়া মই ভিডিঅ' বনাইছিলোঁ, তেতিয়া আপোনালোকক হয়তো জনোৱা নাছিলোঁ মেডিচিনটো কি, কাৰণ মই নিজে প্ৰেক্টিকেল কৰি যেতিয়ালৈকে মই ফলটো নাপাওঁ, তেতিয়ালৈকে আপোনালোকক মই আচলতে মেডিচিন এটাৰ নাম কেতিয়াও নকওঁ। আৰু মেডিচিনটো মই যেতিয়া প্ৰেক্টিকেলি কৰোঁ, মই মোৰ ফাৰ্মিঙৰ ক্ষেত্ৰতেই হওক বা মই খেতিৰ ক্ষেত্ৰতেই হওক, যেতিয়া মই ফল পাওঁ তেতিয়াহে আপোনালোকক জনাওঁ। আৰু কোনো মেডিচিন বা কোনো বস্তু মই আচলতে এডভাৰটাইজ নকৰোঁ, মই যিটো ভাল পাওঁ সেইটোহে আপোনালোকক কওঁ। এতিয়া আহোঁ মেডিচিনৰ ওপৰত। এইটো হৈছে এডমায়াৰ, এইটোৰ দাম 32 টকা। যদি আপোনালোকৰ পাতবোৰ খুতুৰ পৰে, তেতিয়া আপোনালোকে এইটো স্প্ৰে কৰিব লাগিব। আৰু এইটো স্প্ৰে কৰিলে ইয়াৰ লগত আৰু এটা মেডিচিন স্প্ৰে কৰিব লাগিব, সেইটো মই আপোনালোকক ক'ম। আৰু এইটো আচলতে আপোনালোকে 25 লিটাৰ পানীত 1 পেকেট দিব লাগে। আৰু ইয়াৰ লগতে আপোনালোকে দিব লাগিব এই একটাৰা মেডিচিনটো, এইটো আপোনালোকে তাৰ লগত মিহলি কৰি দিব লাগিব। আৰু এইটোৰো আপোনালোকে যিমান 25 লিটাৰ পানী যদি লয়, সেই 25 লিটাৰ পানীৰ লগত মিক্স কৰি ল'ব। আৰু যদি কম ভোট জলকীয়া থাকে তেতিয়াহ'লে কমকৈ দিব। আপোনালোকে 25 লিটাৰ পানীত 1 পেকেট হ'লে কিমান দিব লাগিব সেইটো আপোনালোকে হয়তো জানিবই। এইটো হৈছে DK4। আৰু এইটো আচলতে যেতিয়া পাতবোৰ আপোনালোকে নতুনকৈ ওলাব বা আপোনালোকে যেতিয়া এইটো মেডিচিন স্প্ৰে কৰিব, তাৰ পাছত এইটো স্প্ৰে কৰিব, তাৰ প্ৰায় এসপ্তাহমান পাছত, এইটো হৈছে ভিটামিন। আৰু যদি আপোনালোকে মই যে দেখাইছিলোঁ আপোনালোকক বগা পোকবোৰ, সেই পোকবোৰ লাগিলে এই জেনেচিছ মেডিচিনটো আপোনালোকে স্প্ৰে কৰিব পাৰে। এইটো নাপালে আপোনালোকে অন্য পোক মৰা দৰৱ ভোট জলকীয়াৰ কাৰণে বেলেগ আপোনালোকে সুধিব দোকানত কি পায়, সেই মেডিচিন আনিব। কিন্তু জেনেচিছ মেডিচিন এইটো মই ইউজ কৰিছোঁ, এইটো বহুত বেছি খুব ভাল ফল পাওঁ মই আচলতে এই মেডিচিনৰ পৰা। আৰু এই সেউজীয়া পোকটো যদি আপোনালোকে দেখে, তেতিয়াহ'লেও জেনেচিছ মেডিচিনটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে খুব ধুনীয়া ভাল ফল পাব। আৰু মই ব্যৱহাৰ কৰিছোঁ, এতিয়ালৈকে মই ভাল ফল পাই আছোঁ।
আপোনালোকে কমকৈ যদি ভোট জলকীয়া গছ থাকে তেতিয়াহ'লে এনেকুৱা এটা স্প্ৰে আগটো কিনি আনিব আপোনালোকে কিনি আনি এইটো বটল এটাৰ লগত ব্যৱহাৰ কৰিব মই হাৰ্পিক বটলৰ লগত ব্যৱহাৰ কৰিছোঁ আপোনালোকে নহ'লে এনেকুৱা ফাণ্ডাছ বা মাজা বা কিবা তেনেকুৱা বটলো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু এবিধ বেমাৰৰ কথা কৈছিলোঁ আপোনালোকে ভোট জলকীয়াবোৰ যে আপোনালোকৰ পানী হৈ যায় খুব সোনকালে সৰি যায় তেতিয়া আপোনালোকে এই মেডিচিনটো ইউজ কৰিব পাৰে চাহি পাৰ্ম এইটো আচলতে এটা পোকেই হয় এটা বেক্টেৰিয়া এটা ভাইৰাছ হয় সেই ভাইৰাছটো আপোনালোকে চকুৰে দেখা নাপায় আৰু সেইবোৰে আহি পেলাই আচলতে জলকীয়াবোৰত আক্ৰমণ কৰে আৰু আমি তেতিয়াই জলকীয়াবোৰ সৰি যায় আৰু এই মেডিচিনটো বহুত ষ্ট্ৰং মেডিচিন হয় এই মেডিচিনটো আপোনালোকে ইউজ কৰিলে এবাৰ বা দুবাৰতে ফল পাবলৈ সক্ষম হ'ব এইটোৰ দাম 110 টকা বহুত বেছি নহয় আপোনালোকে এটা আনিলে আপোনালোকৰ প্ৰায় 2 বছৰমান গুচি যাব আৰু আপোনালোকে কিন্তু সদায় মেডিচিন আনোতে মেনুফেকচাৰ ডেটটো চাইহে আনিব আৰু এটা নৱপ্ৰজন্মৰ যিসকল উঠি আহিছে যুৱক যুৱতী তেওঁলোকে যদি খেতি বাতিত হাত দিছে তেওঁলোকে এটা কথা কম জলকীয়া বা যিকোনো খেতিত আপোনালোকে স্প্ৰে কৰোঁতে মাস্ক আৰু চশমা যদি পাৰে ব্যৱহাৰ কৰিব চকুত লাগিলে দৰৱবোৰ বহুত ষ্ট্ৰং হয় মানে বহুত আপোনাৰ দিগদাৰ পাব মই নিজে আচলতে প্ৰথমতে ব্যৱহাৰ কৰা নাছিলোঁ মই মাথাৰ বিষ হৈ গৈছিলে মোৰ আৰু আপোনালোকেও যদি কৰি আছে মানে মাস্ক ইউজ নকৰাকৈ মাস্ক ইউজ কৰিবলৈ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক আৰু মই আশা কৰিছোঁ আপোনালোকে ভোট জলকীয়া বেমাৰৰ যিখিনি প্ৰতিকাৰ যদি খেতি কৰিবলৈ আৰম্ভ কৰিছে তেতিয়াহ'লে আপোনালোকে এই মেডিচিনখিনি নামখিনি জানি থওক কাৰণ বেমাৰ যেতিয়া আহিব তেতিয়া আপোনালোকে মোৰ ভিডিঅ' বিচাৰি আপোনালোকে চাবলৈ কেতিয়াও সময় নহ'ব আৰু তেতিয়া আপোনালোকে মেডিচিনৰ নামো জানিব আৰু বেমাৰটো দিন হৈ গ'লে আপোনাৰ খেতি ধ্বংস হৈ যাব আৰু সেইকাৰণে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আপোনালোকৰ কাৰণে উপকাৰ হ'ব আৰু ভিডিঅ'টো আজিলৈ ইমানেই যদি ভাল লাগিলে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই আপোনালোকৰ কাৰণে ভাল এনেকুৱা দৰকাৰী ভিডিঅ' মই আনিয়ে থাকোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে আকৌ কৈছোঁ লাইক কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু পুনৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি কাষতে থকা সেই ঘণ্টাটো দবাই দিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম